वेलकम टू जमगंज ऑफिशियल सो आज मैं आम यामा फैशन स्कूटी तो किनिलो सो तेनेके टेस्टिंग एको माने टेस्टिंग ब्लग तो दिया ना सो आज अकमान भाविसो ऊल् जाऊँ माने टाउन फाले सो अपने देखाम ये आम स्कूटी यामा फैशन चाब पारिसे फ्रेंड्स ये लै पे जाऊँ मोर बसंती बहुत दिन माने फुरा ना इको फुराई आनो आमको अलग मन तो रिफ्रेशमेंट लगे तो सैकने स्कूटी अक रिफ्रेशमेंट दिँ और सो जाऊँ और मोर लग आस এতিয়া আমি গৈ থাকোঁ ফ্ৰেণ্ডছ চ' আপোনালোকে চাই থাকিব ব্লগটো আমাৰ এইফালে আপোনালোকে চাব পাৰিছে চবফালে ধাননি পথাৰ আৰু এতিয়া গোটেই ধান পকি গৈছে আৰু আমাৰ বাৰু ঘৰত ধান দাই আছে আৰু ধান চান কঢ়িয়াই আছে আৰু সেইকাৰণে কণ্টিনিউ ব্লগ দিব পৰা নাই আৰু আপোনালোকে গম পায় আগৰ মাহত আৰু মৰণা ছিজন আৰু সেইকাৰণে ভাল লাগিছে আৰু এইবিলাক চাব পাৰিছে আৰু पंका चारिआली এতিয়া আমি আমাৰ নতুন ব্ৰিজ এখন ওপেনিং কৰিছিলে সো তাত যাওঁ আৰু দেখাম আৰু फ्रेंड्स এখন নতুনকৈ নিৰ্মাণ কৰিছে আমাৰ কানাঘাটত নতুনকৈ নিৰ্মাণ কৰিছে দলংখন এইখন আগৰ দলং এইখন ঢালাই দলং এইখন হ'ল লোহাৰ গোটেইটো আপোনালোকে চাব পাৰিছে গোটেই লোহা এইটো হয় মানে ইয়াত নুমলীগড় তেল শোধনাগাৰ ডাঙৰ ভেচেলখিনি পাৰ কৰিবৰ কাৰণে এইখন বনোৱা হ'ল চ' ভেচেলখিনি সাতটা পাৰ কৰিলে আৰু ভেচেল আহিবলগীয়া থাকিলে এইখনতে পাৰ কৰিব আৰু ইয়াত মানে তেনেকৈ গাড়ী চাড়ী বেলেগ অন্য পাৰ নকৰে অকল ভেচেলখিনিয়ে বৰ্তমান পাৰ কৰাই আছে আৰু সো এইখন মানে উদ্ঘাটন কৰিলে এতিয়া ইয়াত মানে ভাল লাগে আৰু ইভিনিং টাইমত ওলাই আহি আৰু স্কুটিখন লৈ বা খোজকাঢ়ি মৰ্নিং টাইমত বহুতো ল'ৰা ছোৱালীবোৰ আহি ইয়াত এক্সাৰচাইজ কৰিবলৈ ভাল লাগে আৰু ইয়াত ৰিল চিল শ্বুট কৰিবলৈ ভাল আছে আৰু চ' আপোনালোকে কেতিয়াবা আহিব আৰু ইয়াত আহিব ভিডিঅ' চিডিঅ' বনাব আৰু নিচেই কাষত কানাঘাট নদীখন লাগি আছে আৰু এইখন কানাঘাট নদী মানে কলিয়ানী নদী য'ত ইয়াত বালি চালি উঠায় আৰু এতিয়া বালি খাদান আছিলে এতিয়া বালিটো ইয়াত নুঠায় আৰু পিছৰ সি আগৰ ফালে উঠায় মানে আৰু চ' এইখন টেংকাৰ এখন ৰখি আছে আৰু ফ্ৰেণ্ডছ ইয়াত আহি মানে বহুত ভাল লাগিছে ইভিনিং টাইমত আৰু চ' আপোনালোকে কেতিয়াবা আহিব আৰু চ' আপোনালোকক দেখুৱালোঁ আৰু এইখন হ'ল নতুনকৈ নিৰ্মাণ কৰা দলংখন ফ্ৰেণ্ডছ আৰু কেইদিনমান পাছত আপোনালোকে চাব পাৰিব আৰু গোটেই সৰিয়হবোৰ যেতিয়া ফুল ফুটিব আৰু একদম মানে য়েল্ল' কালাৰ পৰিৱেশ এটা দেখি পাব আৰু ধৈৰ্য ধৰক এমাহ দুমাহ পাছত আৰু ফ্ৰেণ্ডছ আমাক কেনেকৈ লাগিছে ফুৰি ভাল লাগিছে ইভিনিং টাইমত আমি ওলাই আহিলোঁ আৰু আমাৰ য়ামা স্কুটিখন লৈ আৰু চ' য়ামা স্কুটিখন অকণ ছাইডত থৈ দিছোঁ আৰু এতিয়া আৰু আমি ইয়াত আহি আৰু ইভিনিং টাইম অলপ মানে দিনটো কাম চাম কৰোঁ আৰু ইভিনিং টাইম অলপমান ৰিফ্ৰেছমেণ্টটো অলপ ভাল লাগে আৰু চ' এটা এণ্টাৰটেইনমেণ্টটো মানুহৰ জীৱনত বহুত জৰুৰী মানে উইদাউট এণ্টাৰটেইনমেণ্ট মানে কোনো জীয়াই থাকিব নোৱাৰে চ' এণ্টাৰটেইনমেণ্টটো মোক বহুত বেছি ভাল পাওঁ আৰু চ' মই বিশেষকৈ মানে মই ঘূৰি বেছি ভাল পাওঁ কাৰণ অকল ঘূৰিয়ে নাথাকোঁ নিজৰ কামখিনি আজৰি কৰিহে মই ফুৰোঁ আৰু চ' তেনেকৈ মোৰ ভাল লাগে আৰু চ' ইভিনিং টাইম মানে এনেই ওলাই আহি আৰু ভাবিছোঁ আৰু আপোনালোকৰ কাৰণে সৰু সুৰা এটা ব্লগ এটা বনাই দিওঁ আৰু চ' আপোনালোকে ভাল পাব চাই আৰু ফ্ৰেণ্ডছ চ' বাই বাই আপোনালোকে যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কিবা এটা কৈ দিয়া উৎপল বাই বাই